গোৰ্খাসকলৰ যি অট'নমাছ স্বায়ত্ব শাসনৰ যি দাবী, সেই দাবীটো এতিয়ালৈকে কিয় পূৰণ কৰা নাই? মই এই মঞ্চৰ পৰা দাবী জনাব বিচাৰিছোঁ, আহ্বান জনাব বিচাৰিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ যে অতি শীঘ্ৰেই নিৰ্বাচনৰ আগে আগে গোৰ্খাসকলৰ যি অট'নমাছ কাউন্সিলৰ যি দাবী, সেইটো ন্যায্যতা সহকাৰে তেখেতসকলক প্ৰদান কৰক, সেইটোৱে মোৰ দাবী জনাইছোঁ। আৰু গোৰ্খাসকলৰ যি এটা অসমখনৰ চাৰিওসীমাৰ প্ৰতিটো সময়ত তেওঁলোকে অসমৰ বায়ু বতাহৰ লগত মিলি পেলাই এই বৰ অসমৰ যি এটা চিন্তা আৰু জাতিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত সকলোৰ লগত এটা ভাতৃত্ববোধ, এটা সমন্বয় আৰু এপচু আৰু আকচুৰ যি এটা ইতিহাস, বড়ো আন্দোলনৰ যি এটা ত্যাগ আৰু বৰ্তমানলৈকে আছে, এই আপচু আৰু আকচুৰ এই সমন্বয়, এই সমমৰ্যাদা সদায় থাকিব, মই সেইটোৱে বিশ্বাস কৰিছোঁ। 50টা বছৰ আমি একেলগে আহিলোঁ, আগন্তুক 50 বছৰ 100 বছৰলৈকে আমি একেলগে যাম আৰু ভৱিষ্যতে একেলগে কাম কৰি যাম, মই এই কথাকে প্ৰকাশ কৰিছোঁ। নাই, সকলো জনগোষ্ঠীৰ যিখিনি দাবী, এই দাবীসমূহ চৰকাৰে আলাপ আলোচনাৰ মাজেদি, কোনটো নিয়মৰ মাজেদি, সংবিধানৰ কোনটো ব্যৱস্থাৰ মাজেদি সমাধান কৰিব পৰা যায় আৰু এই দাবীটো প্ৰতি চৰকাৰে আলাপ আলোচনা কৰিব লাগে আৰু এমিকেবল এটা চলিউশ্যন তেতিয়াহে ওলাব যেতিয়া চৰকাৰে আগবাঢ়ি আহিব। কাৰণ সকলো জাতি জনগোষ্ঠীয়ে নিজৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰে আৰু সংগঠনে জাতিটোৰ এই অধিকাৰৰ কাৰণে সদায় মাত মাতে। তো ইয়াৰ কাৰণে আলোচনাৰ মাজেদি যিসমূহ দাবী আছে, যিখিনি সমস্যা আছে, সেই সমস্যাসমূহ ভাৰত চৰকাৰে হওক, অসম চৰকাৰে হওক, আলোচনা কৰি সমাধান কৰিব লাগে বুলি মই এইটোৱে কৈছোঁ। এইটোকে কৈছোঁ, অসমত বিভিন্ন জাতি জনগোষ্ঠী, জনজাতি লোকসকলে হওক, খিলঞ্জীয়া লোকসকলে হওক, সকলোৱে ইয়াতে বসবাস কৰে। সকলো জাতি জনগোষ্ঠীৰ আৱেগ অনুভূতি চিন্তা কৰি সংবিধানত থকা গণতান্ত্ৰিক পন্থাৰে ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰ কাক কেনেকৈ দিব পৰা যায়, কেনেকৈ সমাধান কৰিব পৰা যায়, তাৰ কাৰণে দৃষ্টি ৰাখি পেলাই চৰকাৰে আলোচনা কৰে। গোৰ্খাসকলৰ যি এটা দীঘলীয়া বৰ্ণিল যি ইতিহাস আৰু আকচুৰ যি 50টা বছৰ জাতিটোৰ প্ৰতি যি এটা ত্যাগ, নিষ্ঠা সহকাৰে যি এটা পৰিশ্ৰম, জাতিৰ প্ৰতিটো পলত জাতিটো আগুৱাই নিবৰ কাৰণে শিক্ষা, অৰ্থনৈতিক, সামাজিক আৰু আত্মপৰিচয়ৰ লগতে সাংবিধানিক আৰু ৰাজনৈতিক অধিকাৰৰ কাৰণে যিখিনি সংগ্ৰামত বৰ্তমানলৈকে আছে, সেইটো আমাৰ অসমখনৰ বসবাস কৰা প্ৰতিটো জনগোষ্ঠীয়ে এইটো সদায় শলাগ ল'ব লাগে। আৰু এই মঞ্চৰ পৰা মই আহ্বান জনাব বিচাৰিছোঁ, বৰ্তমানলৈকে গোৰ্খা জনগোষ্ঠীৰ যিখিনি সমস্যা, ডি ভোটাৰৰ সমস্যা, ইয়াত মানে ভূমিৰ সমস্যা, ইয়াত গোৰ্খা ডেভেলপমেণ্ট কাউন্সিল কেতিয়াবাই দি থৈছে, যদি মৰাণ নাটক আৰু ইয়াত কমতাপুৰ অট'নমাছ কাউন্সিল যদি দিব পাৰে, গোৰ্খাসকলৰ যি অট'নমাছ স্বায়ত্ব শাসনৰ যি দাবী, সেই দাবীটো এতিয়ালৈকে কিয় পূৰণ কৰা নাই?